ছাত্ৰ ছাত্ৰীসকল, আজি আমি পঢ়িবলৈ লৈছোঁ ষষ্ঠ শ্ৰেণীৰ গণিতৰ আগৰ অধ্যায়টো ৰৈ যোৱা বাকী অংশখিনি। আগত আমি পঢ়িছিলোঁ জ্যামিতিৰ মৌলিক ধাৰণাসমূহ। তাত আমি কিছুমান বিষয়ৰ ওপৰত আলোচনা কৰিছিলোঁ। তোমালোকে যদি মনত আছে চোৱা, আমি বিন্দু, ৰেখাখণ্ড, ৰেখা, কটাকটি কৰা ৰেখা, সমান্তৰাল ৰেখা, ৰশ্মি, সৰল চিত্ৰ, বন্ধ চিত্ৰ, খোলা চিত্ৰ, বক্ৰ এইবিলাকৰ বিষয়ে আমি আলোচনা কৰিছিলোঁ। আজি আমি আলোচনা কৰিম বহুভুজৰ বিষয়ে। সেইদিনা আমাৰ বহুভুজৰ বিষয়ে আলোচনা কৰা হোৱা নাছিল। আজি আমি আলোচনা কৰিম বহুভুজ। এতিয়া বহুভুজ মানে কি? তোমালোকে কিতাপত চোৱা, বহুভুজ এটা চেপ্টাৰ, এটা বহুভুজ বুলি চেপ্টাৰ নহয়, আগৰ পাঠটোৰে এটা অংশ পাবা বহুভুজ। ইংৰাজীত যাক কোৱা হয় পলিগন বুলি। এতিয়া বহুভুজ মানে কি? যেতিয়া বহুত বাহু থাকিব। বহুত বাহু বুলি ক'লে কিমানডাল বাহু থাকিব? আমাৰ আৰম্ভ হ'ব 3ডাল বাহুৰ পৰা। এই 3ডাল বাহু থাকিলে আমি তাক ত্ৰিভুজ বুলি কওঁ। ই এটা বহুভুজ। এতিয়া 2ডাল বাহু থাকিলে আমি তাক বহুভুজ কম নে নাই? 2ডাল বাহু থাকিলে আমি তাক বহুভুজ বুলি নকওঁ। কিয়? 2ডাল বাহু থাকিলে তাক আমি বন্ধক্ষেত্ৰ কৰিব নোৱাৰোঁ। কাৰণ 2ডাল বাহু থাকিলে এটা মূৰ খোলা হৈ থাকিব। সেইকাৰণে আমি তাক বহুভুজ বুলি ক'ব নোৱাৰিম। ইয়াতে চোৱা, ত্ৰিভুজ, চতুৰ্ভুজ এইবিলাক বহুভুজ। এনেকৈ বিভিন্ন বাহু থকা চিত্ৰবিলাক বহুভুজ। এইটো এটা বহুভুজ, এইবিলাক বহুভুজ। কিন্তু এই 3 নম্বৰ চিত্ৰটো চোৱা, 4 নম্বৰ বা 7-8 নম্বৰ, 9 নম্বৰ চিত্ৰটো, এইটো বহুভুজ নহয়। কিয়? ইয়াত আমাৰ সৰল ৰেখা নাই, গোটেইকেইডাল একোডাল বক্ৰ ৰেখাৰ দ্বাৰা সৃষ্টি হৈছে। তেতিয়া আমি তাক বহুভুজ বুলি ক'ব নোৱাৰিম। এতিয়া বহুভুজৰ কি কি থাকে চোৱা, চিত্ৰত তোমালোকে পাবা 65 পেজত এটা বহুভুজ ABCD এটা বহুভুজ। ইয়াত কেইডাল বাহু আছে? 1 2 3 4 5ডাল বাহু আছে। গতিকে ইয়াক আমি পঞ্চভুজ নাম দিব পাৰোঁ। ইয়াত কি আছে? এই ABCD এইবিলাক হ'ব শীৰ্ষবিন্দু। বহুভুজৰ শীৰ্ষবিন্দু বুলি ক'লে যিবিলাক আমাৰ শীৰ্ষত থাকিব সাধাৰণ বিন্দু, সেইবিলাকে হ'ল শীৰ্ষবিন্দু। তাৰপিছতে আছে বিভিন্ন ধৰণৰ বহুভুজ আকৃতি ইয়াত দিয়া আছে আৰু বহুভুজৰ প্ৰকাৰ দিয়া আছে। বহুভুজৰ প্ৰকাৰত চোৱা, তোমালোকে পাবা দুই ধৰণৰ প্ৰকাৰ, উত্তল বহুভুজ আৰু অৱতল বহুভুজ। উত্তল বহুভুজ আৰু অৱতল বহুভুজ। উত্তল বহুভুজ আৰু অৱতল কেনেকৈ চিনি পাবা? এইটো হ'ল এটা বহুভুজ। ইয়াত চোৱা, এই বহুভুজটোৰ লগত ইয়াৰ অলপমান পাৰ্থক্য আছে। ইয়াক আমি ক'ম অৱতল বহুভুজ বুলি, আৰু এইবিলাকক ক'ম আমি উত্তল বহুভুজ। এইটো অৱতল, এইটো উত্তল। কেনেকৈ চিনি পাম? যেতিয়া এটা বহুভুজৰ যিকোনো এটা কোণ যদি 180 ডিগ্ৰীতকৈ বেছি হয়, তেতিয়া আমি তাক কি বহুভুজ বুলি ক'ম? অৱতল বহুভুজ বুলি ক'ম। আনহাতে যদি কোণবিলাক 180 ডিগ্ৰীতকৈ সৰু থাকে, তেতিয়া আমি তাক ক'ম উত্তল বহুভুজ বুলি। এতিয়া তোমালোকে নিশ্চয় গম পাইছা উত্তল বহুভুজ আৰু অৱতল বহুভুজ। আৰু ইয়াতে এটা কথা লিখা আছে, তোমালোকে চোৱা, বহুভুজ এটাৰ, এইখিনি কথা তোমালোকে কিতাপত, বহুভুজ এটাৰ ওপৰত যিকোনো দুটা বিন্দু সংযোগী ৰেখাখণ্ডটো সম্পূৰ্ণভাৱে বহুভুজটোৰ অন্তৰ্ভাগত সোমাই থাকিলে উত্তল বহুভুজ। আনহাতে যদি এই ৰেখাখণ্ডডাল বাহিৰত থাকে, তেতিয়াহ'লে আমি অৱতল বহুভুজ বুলি কওঁ। এইটোত এডাল সংযোগী ৰেখা, ই বাহিৰত আছে, কিন্তু ইয়াত সংযোগী ৰেখাডাল ভিতৰত আছে। গতিকে ই এটা উত্তল বহুভুজ আৰু এইটো হ'ব এটা অৱতল বহুভুজ। তাৰপিছতে আছে বহুভুজৰ কৰ্ণ। ইয়াত এটা তোমালোকে বহুভুজ দেখা পাইছা। এই বহুভুজটো চোৱা, কি কি আছে? বাহু ABBC এনেকৈ বাহু আছে, আৰু এইবিলাক হ'ল শীৰ্ষবিন্দু। বহুভুজৰ কৰ্ণ কি বস্তু? কোনটো কৰ্ণ বুলি কওঁ আমি চাবা, যেতিয়া একেলগে নথকা দুটা শীৰ্ষবিন্দু সংযোগী ৰেখা এডাল আমি পাওঁ, সেই ৰেখাডালক আমি কৰ্ণ বুলি কওঁ। ইয়াত A আৰু B একেলগে থকা বিন্দু, কিন্তু A আৰু B নহয়, কিন্তু A আৰু C যদি সংযোগ কৰোঁ, তেতিয়া আমি তাক কৰ্ণ বুলি ক'ম। B আৰু D একেধৰণে D আৰু E সংযোগ কৰিলে আমি সেইবিলাকক কৰ্ণ বুলি ক'ম। নাইবা B আৰু E এইটো এটা কৰ্ণ হ'ব, A আৰু D এইবিলাক বিভিন্ন ধৰণৰ কৰ্ণ আমি পাম। তাৰপিছতে ইয়াত কিছুমান চিত্ৰ দিয়া আছে, এইখিনি তোমালোকে নিজে চাবা। ইয়াৰ পিছতে আছে কোণ। কোণটো কেনেকুৱা চোৱা, আমি ইয়াৰ আগত
ৰশ্মিৰ বিষয়ে পাইছিলোঁ, ৰেখাখণ্ডৰ বিষয়ে পাইছিলোঁ। যেতিয়া দুডাল ৰশ্মি এটা সাধাৰণ বিন্দুত লগ লাগে তেতিয়া আমি কোণ উৎপন্ন কৰা বুলি কওঁ, বা সি এটা কোণ সৃষ্টি কৰে। যেনেকৈ ইয়াত OB এডাল ৰশ্মি, OA এডাল ৰশ্মি, দুয়োডাল ৰশ্মিয়ে O বিন্দুত মিলিত হৈছে। এই O বিন্দুটো এটা সাধাৰণ বিন্দু, অৰ্থাৎ দুয়োডাল ৰশ্মিৰে এটা নিৰ্দিষ্ট বিন্দু, দুয়োডাল ৰশ্মিতে O বিন্দুটো আছে, তেতিয়া আমি ইয়াক এটা কোণ বুলি ক'ম। এতিয়া কোণৰো আকৌ ভাগ আছে, তোমালোকে কোণৰ ভাগবিলাকৰ বিষয়ে আগতেও পাই আহিছা। এতিয়া কোণৰ অন্তৰ্ভাগ আৰু বহিৰ্ভাগ, অৰ্থাৎ ভিতৰৰ আৰু বাহিৰৰ কোণবিলাক আমি সেইটো চাম। এইটো এটা কোণ, কোণটোক আমি কেনেকৈ নাম দিম? কোণ, এইটো কোণ AOB, যিটো কোণ ধৰিম সেইটো আমি বিন্দুটো সদায় মাজত ৰাখোঁ। কোণ AOB, ইয়াৰ অন্তৰ্ভাগ অৰ্থাৎ ভিতৰৰ ভাগত থকা বুলি ক'লে এই বিন্দুকেইটা তোমালোকে দেখা পাইছা, P বিন্দু, Q, R বিন্দু, এইকেইটা হ'ব অন্তৰ্ভাগত থকা বিন্দু, আৰু L, M, N এইবিলাক হ'ব বাহিৰত থকা বিন্দু। এতিয়া তোমালোকে নিশ্চয় কোণৰ বিষয়ে এইখিনি কথা বুজি পাইছা। ইয়াৰ পিছত আমি ত্ৰিভুজ, চতুৰ্ভুজ আৰু বৃত্তৰ বিষয়ে আলোচনা কৰিম। আজি ইমানতে থাকক। আজি যিখিনি দিলোঁ সেইখিনি তোমালোকে কিতাপৰ লগত মিলাই পঢ়ি চাবা। ধন্যবাদ।